নমস্কাৰ আপোনালোক সকলোকে আমাৰ ষ্টাডি হাব নিউ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ জুলাই 2024ৰ এছাইনমেণ্টসমূহৰ কেইবাটাও প্ৰশ্নৰ উত্তৰ আলোচনা কৰিছোঁ। সেয়ে আজি আকৌ এটা নতুন প্ৰশ্নৰ উত্তৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যদি আমাৰ ভিডিঅ'সমূহৰ পৰা আপোনালোক অলপ হ'লেও উপকৃত হৈছে তেন্তে আমাৰ ভিডিঅ'সমূহ লাইক শ্বেয়াৰ লগতে আমাৰ নতুন চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন আজি আলোচনা কৰিবলৈ লোৱা প্ৰশ্নটোৰ মাজলৈ যাওঁ। আমি আজি আলোচনা কৰিবলৈ লোৱা প্ৰশ্নটো হৈছে ডিগ্ৰী ফাৰ্ষ্ট ছেমৰ মিডিয়া ষ্টাডিজ বিষয়টোৰ এটি প্ৰশ্ন। আহক এতিয়া প্ৰশ্নটোৰ মাজলৈ আহোঁ। আজিৰ প্ৰশ্নটো আছিল ভাৰতীয় সংবাদ মাধ্যমলৈ গান্ধীজীৰ অৱদান ব্যাখ্যা কৰক। উত্তৰ: মহাত্মা গান্ধীয়ে ভাৰতীয় সংবাদ মাধ্যমলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। গান্ধীজীয়ে সংবাদ মাধ্যমক সামাজিক সংস্কাৰ, ৰাজনৈতিক সংগ্ৰাম আৰু জাতীয়তাবাদী ধাৰণাসমূহৰ প্ৰচাৰৰ বাবে এক শক্তিশালী সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল। গান্ধীজীয়ে জনমত গঢ়াৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ গুৰুত্ব বুজি পাইছিল আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত হৈ তেওঁ স্বাধীনতাৰ বাবে ভাৰতীয় সংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মহাত্মা গান্ধীয়ে সংবাদ মাধ্যমৰ সৈতে পোনপটীয়াকৈ জড়িত হৈছিল বিংশ শতিকাৰ আৰম্ভণিতে, যেতিয়া তেওঁ তেওঁৰ আদৰ্শ বিস্তাৰ কৰিবলৈ আৰু অধিক জনসাধাৰণৰ ওচৰলৈ যোৱাকৈ বাতৰি কাকত প্ৰকাশ কৰা আৰম্ভ কৰিছিল। তেওঁৰ প্ৰথম গুৰুত্বপূৰ্ণ অৱদান আছিল 1903 চনত দক্ষিণ আফ্ৰিকাত মুকলি কৰা সাপ্তাহিক বাতৰি কাকত ইণ্ডিয়ান অপিনিয়নৰ জৰিয়তে। বাতৰি কাকতখন দক্ষিণ আফ্ৰিকাৰ ভাৰতীয় লোকৰ উদ্বেগৰ কথা ক'বলৈ, বৰ্ণবৈষম্য আৰু অন্যায়ৰ বিৰুদ্ধে যুঁজ দিবলৈ ব্যৱহাৰ কৰিছিল। এই প্ৰকাশনে বিদেশত ভাৰতীয়সকলৰ অধিকাৰৰ প্ৰতি সমৰ্থন বৃদ্ধি কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু ভাৰতীয় সংবাদ মাধ্যমৰ সৈতে তেওঁৰ পৰৱৰ্তী উদ্যোগৰ ভেটি স্থাপন কৰিছিল। 1915 চনত ভাৰতলৈ উভতি অহাৰ পিছত গান্ধীজীয়ে ভাৰতীয় সংবাদ মাধ্যমৰ ওপৰত নিজৰ প্ৰভাৱ বিস্তাৰ কৰে। তেওঁ জানিছিল যে বাতৰি কাকতবোৰে স্বাধীনতা সংগ্ৰামত মুখ্য ভূমিকা পালন কৰিব পাৰে। তেওঁৰ এক গুৰুত্বপূৰ্ণ অৱদান আছিল 1919 চনত গুজৰাটী সাপ্তাহিক বাতৰি কাকতৰ নৱজীৱন স্থাপন, যি অহিংসা, আত্মনিৰ্ভৰশীলতা অৰ্থাৎ স্বদেশী আৰু হিন্দু মুছলমান ঐক্যৰ ওপৰত তেওঁৰ ধাৰণাসমূহৰ প্ৰকাশ পাইছিল। ইয়াৰ পিছত তেওঁ 1933 চনত হৰিজন সাপ্তাহিক কাকত আৰম্ভ কৰিছিল, যি হৰিজনসকলৰ দুৰ্দশাৰ ওপৰত গুৰুত্ব দিছিল আৰু তেওঁলোকৰ সামাজিক উন্নতিৰ দিশত কাম কৰিছিল। এই প্ৰকাশনসমূহৰ জৰিয়তে গান্ধীজীয়ে সামাজিক আৰু ৰাজনৈতিক স্থিতিক প্ৰত্যাহ্বান জনোৱাৰ বাবে সংবাদ মাধ্যমৰ ব্যৱহাৰ কৰিছিল। অস্পৃশ্যতা আঁতৰোৱা, অৰ্থনৈতিক স্বাধীনতা বৃদ্ধিৰ বাবে খাদীৰ প্ৰচাৰ অৰ্থাৎ হাতেৰে বোৱা কাপোৰ আৰু স্বৰাজৰ স্বশাসনৰ বাবে ওকালতি কৰিছিল। গান্ধীজীয়ে স্বাধীনতা আন্দোলনক সমৰ্থন কৰিব পৰা জাতীয়তাবাদী সংবাদ মাধ্যমৰ প্ৰয়োজনীয়তাও বুজি পাইছিল। তেওঁ প্ৰায়ে তেওঁৰ বাতৰি কাকতসমূহক অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলনৰ দৰে মুখ্য আন্দোলনৰ সময়ত জনসাধাৰণক
একত্ৰিত কৰাৰ বাবে ব্যৱহাৰ কৰিছিল। এই বাতৰি কাকতসমূহৰ জৰিয়তে তেওঁ অহিংসভাৱে প্ৰতিৰোধৰ গুৰুত্বৰ বিষয়ে অৱগত কৰিছিল আৰু তেওঁ প্ৰকাশনসমূহ ৰাষ্ট্ৰীয় ঐক্য আৰু আত্মনিৰ্ণয়ৰ প্ৰচাৰ কৰা প্ৰবন্ধৰে ভৰি পৰিছিল। তদুপৰি গান্ধীজীয়ে সংবাদ মাধ্যমক নৈতিক মানদণ্ড বজাই ৰাখিবলৈ সত্য আৰু সততাৰ প্ৰচাৰ কৰিবলৈ ব্যৱহাৰ কৰিছিল। তেওঁ সংবেদনশীলতা আৰু পক্ষপাতিত্বমূলক প্ৰতিবেদনৰ সমালোচক আছিল, যাৰ ফলত তেওঁ বিভ্ৰান্তি আৰু বিভাজনৰ সৃষ্টি কৰিছিল বুলি তেওঁ অনুভৱ কৰিছিল। সত্য আৰু অহিংসাৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতি তেওঁৰ সম্পাদকীয় নীতি আৰু বাণিজ্যিক স্বাৰ্থৰ সলনি সংবাদ মাধ্যমক জনসাধাৰণৰ হিতৰ সেৱা কৰিবলৈ তেওঁৰ নিৰন্তৰ আহ্বানত প্ৰতিফলিত কৰিছিল। এনেদৰে বিশ্লেষণ কৰিলে দেখা যায় যে ভাৰতীয় সংবাদ মাধ্যমলৈ গান্ধীজীৰ অৱদান বহুগুণে আছিল। তেওঁ বাতৰি কাকতক সামাজিক সংস্কাৰৰ সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল। বাতৰি কাকতৰ জৰিয়তে জাতীয়তাবাদী ধাৰণা বিয়পাইছিল আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বাবে জনসমৰ্থন সংগ্ৰহ কৰিছিল। নৈতিক শক্তি হিচাপে সংবাদ মাধ্যমত তেওঁৰ বিশ্বাসে ইয়াক ভাৰতীয় স্বাধীনতা আন্দোলনৰ এক গুৰুত্বপূৰ্ণ অংশ কৰি তুলিছিল। গান্ধীয়ে তেওঁৰ দৃষ্টিভংগীৰ জৰিয়তে সংবাদ মাধ্যমক সশক্তিকৰণ, সজাগতা আৰু সামাজিক পৰিৱৰ্তনৰ মাধ্যম হিচাপে গঢ়ি তোলাত সহায় কৰিছিল। এনেদৰে আজি আমি মিডিয়া ষ্টাডিজ বিষয়টোৰ এটি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিলোঁ। আপোনালোকে যদি ভাল পাইছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব আৰু আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে সেই সম্বন্ধেও আমাক কমেণ্ট কৰি জনাব পাৰে।